গুড মৰ্ণিং সকলোকে। ভাবিলোঁ আজি ৰাতিপুৱা চাহৰ লগত পিঠাকে খাওঁ। এয়া গুড়া খুন্দি আছোঁ অলপ। গুড়াখিনি খুন্দা হৈ গ'ল আৰু এয়া নাৰিকল নাই, মানে মিঠৈও নাই, তাৰ কাৰণে চেনি দি সানি লৈছোঁ অলপ অলপকৈ। সেইকাৰণে পাততে বনাম, মানে এয়া হৈ গ'ল এখন পিঠা। দেখাত কিবা ভাল লাগে পিঠাখন। আৰু আজি দুপৰীয়া বনাবলৈ লৈছোঁ ঔটেঙাৰ আঞ্জা হৈয়ে গ'ল। মানে কোনে কোনে ভাল পায় ঔটেঙাৰ আঞ্জা কমেণ্ট কৰিবচোন। মোৰ খুব প্ৰিয় টেঙাৰ আঞ্জা বুলি ক'লে, মানে বহুত ভাল লাগে আৰু বহুত ভাল পাওঁ। আলু দি দিছোঁ টেঙাৰ লগত, আৰু অলপ জাল খাব দিব লাগে অলপ বেছিকৈ। আঞ্জাখন বিৰাট ভাল লাগে। আৰু এয়া ধুনু আৰু মই ভাত খাব বহিলোঁ। হাজবেণ্ড মানে ঘৰত নাই, তাৰ কাৰণে আমি দুয়ো বহি গ'লোঁ খাবলৈ। আমাৰ বেটাইও ভাল পায় টেঙাৰ আঞ্জা। আজিলৈ ভিডিঅ'টো ইমানখিনি আৰু বাই বাই।